এনেকৈ লাই শাক কৰিব যে পাৰি চাই লওক মভিবুল লাই শাক বুলি ক'ব পাৰি সেয়াই খেতিয়ক আমাৰ এইজন বঢ়িয়া পাবা এনেকৈ গৈ পিনি লাই শাকটো আপুনি নি থাকিব ৰাতি হ'লে সুমিয়াই থৈ দিয়ক দিনত হ'লে বাহিৰত এনেকৈ উলিয়াই দিব লাই শাক হৈ গৈছে চক চাই লওক এই ইমান ডাঙৰ এইজোপা লাই শাক এনেকৈ ডাঙৰ আজি খাম আমি যিহেতু লাই শাক চক এনেকৈ ডাঙৰ হৈ যাব লাই শাক বেঙেনা চক বেঙেনা কেনেকৈ হৈ গৈছে চাৰ্টৰ ওপৰত মাছৰ সেই কাৰ্টনৰ ওপৰত কৰা গৈছে এয়া হৈছে বেঙেনা চব বস্তাটো এনেকৈ খেতি কৰিব পাৰি এয়া হৈছে আলু গছ এই আলু তলত এনেকৈ ওলোৱা হ'ব মাঘৰত সেইকাৰণে আলু কৰা গৈছে এনেকৈ বস্তাৰ ওপৰত চক টেকনিকেলি চক এইফালে ফ্ৰেঞ্চবিনত এনেকুৱা আমাৰ এইটো ৰং কৰা টেমা আছিলে এইটো ফ্ৰেঞ্চবিনৰ ইয়াতো ফ্ৰেঞ্চবিনো হৈ যাব এনেকৈ কৰি পিনি সেইটো দেখাম ডাঙৰ হোৱাৰ লগে লগে কেনেকৈ কৰিছোঁ কেনেকৈ দেউতাই কৰিছে আপোনালোকক সেইটো দেখাইছোঁ এনেকৈ যে কৰিব পাৰে যিহেতু খেতি উপায় নাই যিহেতু মাটি কম থাকিলে এনেকৈ কৰিব লাগিব কিন্তু এনেকৈ যে কৰিব পাৰে সেইটোৱে আপোনালোকক দেখাইছোঁ চাই থাকক ইণ্টাৰেষ্টিং হ'ব গৈ আছে যিহেতু নতুন বছৰৰ খেতি আমাৰ ঘৰৰ দেউতাই কৰিছে এইফালে এতিয়া কি কি আছে বাবা এইফালে এজোপা এজোপা কি গছ কি জলকীয়া জাতি জলকীয়া হয় এজোপা এয়া ভোট জলকীয়া এয়া মৰহি গৈছে এই হৈছে জলকীয়া কেনেকৈ কৰা গৈছে দেখিছেনে বস্তাত ভিতৰত আৰু সাৰটো ক'ৰ পৰা আনিছা সাৰটো বেলেগৰ পৰা আনিছোঁ আচ্ছা দোকানৰ পৰা এনেকৈ সাৰ লৈ আনিছে চক এনেকৈ খেতি কৰিব পাৰি আৰু ভোট জলকীয়া আমি খাই থাকোঁ লাগিছে ভোট জলকীয়া এয়া চক ধনিয়া ইয়াত ধনিয়া একদম কৰা গৈছে অলপ দিনৰ পিছত 2 বছৰ একদম পূৰা টেষ্টি হ'ব ধনিয়া গোন্ধ এয়া চক কুঁহিয়া একদম ডাঙৰ হৈ গৈছে এতিয়া একদম চাৰ্টাৰ ওপৰত কুঁহিয়া চক এনেকৈ কুঁহিয়া কৰা গৈছে এটা আল্টিমেট খেতিয়ক এজন বঢ়িয়া বাল্টিঙত যিটো কৰা গৈছে বাল্টিঙত এনেকৈ লাই দিয়া গৈছে চক এয়া লাই যিহেতু বাল্টিঙত কৰা গৈছে চক এয়া চক চাৰ্টাৰ ওপৰত এয়া হৈছে আলু এই আলু তলত এনেকৈ লাগিব এনেকৈ কৰা গৈছে ঘৰৰ কাৰণে খেতি হৈ যাব এনেকৈ আৰু লাই এয়া হৈছে লাই শাক এনেকৈ মাছৰ এই যে যিবোৰ কোঁত থাকে তেনেকৈ কৰা গৈছে এয়া চক ইয়াত টেঙামৰা গছ ধনিয়া আৰু এয়া আছে পালেং আৰু এয়া ধনিয়া মুঠতে এনেকৈ কৰি পেলাই আমাৰ এটা ওপৰ চাৰ্টৰ ওপৰত খেতি কৰা গৈছে যিহেতু এয়া চক এয়া এজোপা হৈছে জাতিলাও এয়া উঠিছে দপদপকৈ ধনিয়া পুলি এইখন দেখিছে চাং আমি চাৰ্টৰ ওপৰত বনাইছোঁ এবাৰ মই এটা ভিডিঅ' দেখাইছিলোঁ আপোনালোকক চাঙৰ ওপৰত আৰু এয়া পাবা কি এয়া জাতিলাওৱে হয় দুইটা জাতিলাও এনেকৈ কৰি পিনি আকৌ ওপৰত লাগি যাব আৰু পাপাই ধুনীয়াকৈ এবাৰ কৰিব নে কি কোৱা পাপা বঢ়িয়া জলকীয়া এয়া জলকীয়া আমাৰ হৈ গৈছে কণ জলকীয়া বুলি যি কয় জাল বেছি এয়া কণ জলকীয়া এনেকৈ আমাৰ কৰা গৈছে চব চাৰ্টৰ ওপৰত কেনেকৈ খেতি কৰিব পাৰে সেয়ে কৰিলোঁ পাপা এই খেতি বস্তুটো তুমি মানে কি ক'ব বিচাৰা মানুহে এনেকৈও যে কৰিব পাৰে খেতি কৰিব লাগে ন কৰিব লাগে বস্তুখিনি খাই দিব পাৰি হয় নহয় খাই থাকিব পাৰি অ'কে এনেকৈ তুমি কৰি থাকা সদায় আৰু আমি খাই দিব পাৰিম এনেকুৱা কমকৈ ঘৰখনটো কৰিব পাৰি কেনে ঘৰতো চলি যায় যিহেতু তুলসী চক গছ ইমান ডাঙৰকৈ হৈছে চৰ্টৰ ওপৰত এনেকুৱা এইবোৰ মাছৰ হেৰি নাথাকে জানো বাবা মাছৰ কাৰ্টনত এনেকৈ খেতি কৰিব পাৰে যিহেতু দেউতাই কৰি দেখালে ৱেল এণ্ড গুড আমলখি আমি এনেকৈ খাওঁ ওপৰৰ পৰা হাতৰ পৰা গুচাই পিনি এয়া চক আমলখি এয়া আছে আমলখি গছ আৰু এয়া আছে শিলিখা নলেজেবল ভিডিঅ' আছিলে থুলমূলকৈ আপোনালোকক দেখালোঁ যদি ভুল ভ্ৰান্তি ক্ষমা কৰিব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব থেংক ইউ জয় আই অসম